এইটো মানুহটো একদম ফালতু হৈ জানে না কৈ কেনে ৰাম সালা মাথাতে পানী হেৰি লৈছে আৰু কি হৈছে তোৰ চাও মোৰ মাথাটো অলপ ঘুৰাইছে ইয়াৰ মানে এতিয়া পাৰ চকাইছে নাকা গৰম দিছি মানে একদম বেবিচাৰ গৰম দিছি এতিয়া মানে দিলে চাই আছে পাগলা হৈছে প্ৰাঞ্জল সালা তই পাগলা হৈ গৈছে ধৰিল এবে কি দেখবা দিছি পাগল নেকি তো তো গাইস এটা মই আজি এটা আমি যাম এটা হেয়ত এই কি অম্বুবাচী মেলা চাব কাৰণে সব লোকটো চাই কাৰণে এইটো নতুন ব্লগ দিছো বহুত দিনৰ মূৰত সো ৰাতিপুৱা মানে ওলাই আহিছো আমি সব এইফালে হিৰক আছে কি কবি মানে গৰমৰ বিষয়ে কি কবি তা কচোন কি কম আগতে কচ্ছি ফুৰি গেছি ৰে আমাৰ লাকি আছে পুৰা লাকি বস একদম সাউথৰ একদম হিৰৰ দৰে একদম হেই মাৰি আহিছি চশমা চশমা মোৰটো সানগ্লাস মাৰিছো কাৰণ পুৰা গৰম লাগি আছে এতিয়া যাই কিনে পুৰা লগ পাই আছো ঠিক আছে গাইস মই মাৰা নাই দিছে মান একো নহয় ইয়াৰ আছে এটা আনবা হস্তি যাই আছো গাইস ঠিক আছে এই পইচাটো পুৰা কৰিলো আমি কাৰণ গাড়ী জাকালে পইচা দিব লাগিব না গাইস ঠিক আছে তো গাইস এটা এনেকা গৰম দিছে মোবাইলটো ধৰবা পাৰা নাই গৰমতে মোবাইল গৰম দি দিছি আৰু মই এফালে চাবৰে কোন লুকটো গাইস চাওক আপুনি এফালে মিনময় চচৰে মিলি লৈছে লাকি চশমাটো ওই পইচা দি তো কেনে ফালতু লাগা হৈছি দেখছেন আপোনালোকে পইচা দি এফালে আমাৰ সুৰুজ কলতে আহি গৈছি চাবৰে আই খেলা লগটো বনাব কিন্তু লিংকটো মই দি দিম দিয়ক যদি ভলগটো হৈ যায় টাইমত ঠিক আছে বাকি আপোনাৰ খবৰ পাতি কেনে চলি আছে আপোনাৰ এ ৰব ঐ ভ্যাকসিন এটা মাৰামাৰি কৰি থাকে এইটো মানুহটো একদম ফালতু হৈ জানে না কৈ কেনে মানে আৰু এফালে চাও সুৰুজ আপোনাৰ খবৰ পাতি কেনে চলি আছে আপুনি যাব না এটা মেলাত মই যাম মই জোতা পিন্ধি আপোনাৰ মনটো না লাগি আছে জোতা ইমান নাগে কি কয় গৰমত জোতা পিন্ধিলে কথাটো বেয়া হ'ব অলপমান কথাটো বেয়া মানে সবে জোতা পিন্ধিছে ও জোতা হে আপুনি একদম মৰি যাব বুলি কৈছো মই গৰমত ভাল লাগছে চচমাটো মানে মন নহয় মোৰ লগৰ হয় মানে ইমান আমাৰ মানে পইচা নাই না এটা লগতে পিন্ধা লাগা হৈছে উপায় নহয় কি কৰিব লগ পিন্ধিছে কাবাৰ চাও কাবাৰ কেনে আপনার লুক তো একদম বেলেগ জন লাগছে এটা আপনি অঙ্কন নিছকচোন চাও ও বঢ়িয়া লাগছে ঠিক আছে এটা যাই থাকো এটা মতিয়া দিলো অলপ দেশত আৰু খুজি পিন্ধিলো ঠিক আছে গাইস এটা শুরু বোলে আমার সেই জোতা পিন্ধি লব পানী চাব পাৰে বাপৰে বাপ কি পানী হৈছে ইফালে বাপৰে বাপ পানী মাত্ৰ মানে এটা কি হৈছে এটা মুৰ্গী গাড়ী গৈছে কেনে গন্ধ ওলছি বাপৰে বাপ বইলাৰৰ মুৰ্গী কি বাপৰে বাপ কি কম মই গন্ধ লৈ দিছে আৰু এতিয়া আমি আপু দিছো কি আপ দেখি না গাইছ কি আপ ইটো জলদি উঠবা কাৰণে গতে মানুহ জিও মৰি যাব গাইছ আমি ফ্ৰী ঠাণ্ডা খাই ললো ফ্ৰীতে ঠাণ্ডা দি আছে এতে চাব পাৰে এটা খাই ললো আমি ফ্ৰীতে ঠাণ্ডা আৰু এটা গ্লাছ খাই দিলো মই ইয়াৰ ফেলে গাছ বৰলে কামৰে দিছি এয়া কেং মাৰছি মানে কামাৰা মানে কি আৰে মই বাটাটা ধৰবা গিছলি বৰল দি বহিছো পকি দি গুলি দিছি যা ও এতিয়া bare খাই ললো আৰু গাইছ ওপৰত গাইছ চাও পুৰা মনে চাব ৰাম সালা মাথাতে পানী হেৰি লৈছে আৰু কি হৈছে তোৰ চাও মোৰ মাথাটো অলপ ঘুৰাইছে ইয়াৰ মানে এতিয়া পাৰ হৈছে মানে যে মাথা গৰম হৈ গৈছে চাওকছো গাইছ ইছ ৰাম চাও এটা পানী হেৰি লৈছে আৰু মানুহ চাও গাইছ কিমান মানুহ হৈছে ইফালে আৰু অলপমান আছে গাইছ যাম যাই পামে আৰু বিশ্ব গাইছ কিমান ইফালে গতে ও গাইছ এনেকা গৰম লাগছি না একদম ঠাণ্ডা হৈছে মোক দেখাই মোক দেখা লচোন একদম গৰম লাগছে গাইছ গাইছ ইফালে কি কব আমি ভাবিছিলো বেলেগ পিনে দেখিল কিন্তু আমি ইপিনে এবে কি দেখবা দিছি পাগল নেকি তো कमी जरा है हर चीज खास है अब है जो है वो समा है तुम रह सकी तो रबा है अब है जो है वो समा है तुम रह सके ऐसी जीत अब चाहे जिंदगी ऐसी जीत अब चाहे जिंदगी है আমি যাই আছো চকাইছে নাকা গৰম দিছি মানে একদম বেবিচাৰ গৰম দিছি এতিয়া মানে একদম ৰমলটো মাৰি লৈছো কেনবা লাগা হৈছে না গাইছ কি হ'ব উপায় নাই আৰু গৰমতে কেনবা লাগা হৈছে আৰু বড় যাইছি ওপৰতে লগ পাই আছো লৈছি এটি চালা আমাৰ বগা জাগা নাই এটা ৰ'দ হ'ব লাগা হৈছে গাইছ ৰে যামে আর লাই কৰি তো কোন অন্তি কৰবা পিছফালে ৰৈ গৈছি আৰু দিলে চাই আছে পাগলা হৈছে প্ৰাঞ্জল চালা তই পাগলা হৈ গৈছে ধৰিল এটি বহি আছে চাওক এয়া কি বাপরে বাপ ও বাহ ফোর্স দেখাই দিছি পুরা ফোর্স বাপরে বাপ আপনি জলদি আও কি মরবো দেখুন তো আসলা প্রেসার উঠি আছে গুরু স্যার তো হে পেট্রোল মে কলে যাব যা তো এরকম গেল দাসে বাতি হই গেল দেখুন আমি এটা টিম কোন কোন এটা টিম বাদি এবারে বয়া লবে উলা কি কম এই শালা গরমতো হেডফোন মার থাকে
চালা পাগলা কৰি দিব মানুহ এইগিলা গেম হেডফোন গৰমত মাৰে নেকি গাইছ কি গাইছ বুজি চুজি নাপাওঁ দেই মানুহটো ৰেডি হ'ব দে গাইছ মাৰিব গম পালে মোক এতিয়া চ' গাইছ পিছৰ পাৰে কিমান আছে ভিৰ বাপৰে বাপ কি ভিৰে গাইছ দেখছি না আপোনালোকে গোটেই মানুহ ভিতৰত আহি গৈছে আমাৰতো যোৱা নহ'ল এতিয়া অলপ দেৰি কৰি যাম পাৰিলে কি ভিৰে গাইছ দেখছি না বাপাৰে বাপ কি একদম ৰাতি যাই আছে এতিয়া মানে তাতে দেখছি না মন্দিৰৰ এইফালে কেনেকৈ যাবি হে গাইছ পুৰা একদম মানুহ ভিৰ হৈ গৈছে একদম যাব নোৱাৰোঁ আমি মানে গেছিলোঁ এতিয়া মানে ওলাই আহিব লগা হৈছে অলপ দেৰি কৰি যাম পাৰিলে আহি পালোঁ এতিয়া ব্লগটোতে এণ্ড কৰোঁ গাইছ আজি কেনে কিন্তু সেই গৈছিলোঁ আমি ৰেখিতাৰে গৈছিলোঁ ৰেখিতাৰে যাই অলপ বহিলোঁ তই চাই নগৰীয়া পৰা ভাগৰ হৈ গৈছে এতিয়া ঘৰত যাওঁ